Hallelujah. Praise the Lord. Namaskar. সকলোলৈ নমস্কাৰ যাচিছোঁ মই জয় মাসি praise the Lord. মই এতিয়া আপোনালোকৰ লগত অকমান ঈশ্বৰৰ বাক্য আমি আলোচনা কৰিবলৈ মন হৈছে। এতিয়া এই মুহূৰ্তত আমি যীশু খ্ৰীষ্টৰ মৰমৰ কথা আমি ক'বলৈ মন হৈছে। কাৰণ যীশু খ্ৰীষ্টই এই জগতত আহি পেলাই আমাক ইমান মৰম কৰিছে, আমাক ইমান মৰমৰ কথা শিকাইছে। নম্ৰতা হ'ব লগা, মৰম কৰিব কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ নম্ৰ হ'ব লাগে, সেইবোৰ বিষয় কেনেকৈ পবিত্ৰ হ'ব লাগে, সেইবোৰ যীশুৱে আমাক সকলোকে শিকাইছে। আমি সেইটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিবলৈ মন হৈছে। কাৰণ এই জগতত আমি থকাটো হৈছে, আমি জগতত অহাটো হৈছে ঈশ্বৰক স্তুতি কৰিবলৈ কাৰণে, ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে। যি ঈশ্বৰে আমাক আপোনাক সৃষ্টি কৰিছে, ঈশ্বৰ মহান ঈশ্বৰ আছে, তাক আমি ধন্যবাদ দিব লাগে। ঈশ্বৰ নিজৰ একমাত্ৰ পুত্ৰকে এই পৃথিৱীলৈ পঠাই দিছে। আমি যোহন 3:16 আমি পঢ়িলে পাওঁ, ঈশ্বৰ এই জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ যে নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। মোৰ প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে হৈছে নিজৰ পুত্ৰক এই পৃথিৱীত পঠাই দিয়াটো হৈছে জগতৰ মানুহবিলাকক পাপ আৰু মৃত্যুৰ পৰা পৰাজয় কৰিবৰ কাৰণে তেওঁ আহিছে। হালেলুয়া। আৰু আমি পঢ়িলে পাওঁ এটা বাইবেল পঢ় 1 John chapter 4 verse 15 লিখা আছে। ইয়াতে যীশু খ্ৰীষ্টই যে ঈশ্বৰৰ পুত্ৰ বুলি যিবিলাকে স্বীকাৰ কৰে, ঈশ্বৰে তেওঁলোকৰ লগত সদায় আছে। যীশু খ্ৰীষ্টই যে ঈশ্বৰৰ সন্তান বা ঈশ্বৰৰ পুত্ৰ বুলি যিবিলাকে স্বীকাৰ কৰে, বিশ্বাস কৰে, মহান ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকৰ লগত সদায় থাকিব বুলি বাইবেলত স্পষ্ট লিখা আছে। মোৰ ভাই ভনীসকল, যিসকল বিশ্বাস কৰে তেওঁলোকৰ লগত পবিত্ৰ আত্মা আৰু প্ৰভু যীশু খ্ৰীষ্টে আপোনালোকৰ লগত সদায় থাকিব। আমি এতিয়া আকৌ মতি লিখা সুবাৰ্তাত আহিম। মতি লিখা সুবাৰ্তা 5 আমি 5ৰ পৰা আমি 9 পদলৈকে আমি অকণমান চাওঁ। ইয়াতে কেনেদৰে লিখা আছে, যীশু খ্ৰীষ্টই যেতিয়া পৰ্বতৰ ওপৰত বহি সকলো নিজৰ শিষ্যবিলাকক মৰমৰ কথা শিকাইছিলে, দয়া প্ৰেমৰ কথা শিকাইছিলে, কেনেকুৱা মৰম কৰিব লাগে, কেনেকুৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিব লাগে, সেইবোৰ কথা শিকাইছিলে। মই আপোনালোকৰ লগত আগত এটা পদ পঢ়ি দিম। ইয়াতে মতি 5:5 পৰা 9লৈকে মই পঢ়িম। ইয়াতে এনেকুৱা লিখা আছে, নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। ধাৰ্মিকতা লৈ ভোগ আৰু পিয়া লগাবিলাক ধন্য, তেওঁবিলাকে তৃপ্তি হ'ব। দয়ালুবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। আৰু 9 কৈছে, মিলনকাৰীবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। হালেলুয়া। নিৰ্মল চিত্তৰবিলাকে আৰু মিলনকাৰীবিলাকে ধন্য, তেওঁলোকে ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। প্ৰথমত আমি পঢ়িছোঁ যে নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ সন্তান, অৰ্থাৎ তেওঁলোকে দেশখন আগুৰিব, স্বৰ্গ ৰাজ্য তেওঁলোকে আগুৰিব। আৰু 6 কৈছে, 6 কি কৈছে ইয়াতে আমি পঢ়িবলৈ পাওঁ, ধাৰ্মিকতাবিলাকৰ কাৰণে, ধাৰ্মিকতা জীৱনত পবিত্ৰতা জীৱন যাপন কৰিবলৈ ঈশ্বৰৰ বাণী, ঈশ্বৰৰ সত্যবাণী, যি ঈশ্বৰে আমাক সৃষ্টি কৰিছে, ঈশ্বৰৰ বাণী যিবিলাক বিচাৰিছে, যিবিলাকে চেষ্টা কৰিছে শুনিবলৈ, তেওঁলোকে ধন্য। তেওঁলোকে ধাৰ্মিকতা জীৱন, পৰিত্ৰাণ, পাপ মুক্তি তেওঁলোকে সদায় পাব।
কাৰণ তেওঁলোকে সদায় ঈশ্বৰক দেখিবলৈ পাব। আৰু কৈছে যে দয়ালুবিলাক ধন্য, কিয়নো তেওঁলোকে দয়ালুবিলাকে কিমান ঈশ্বৰৰ সন্তান হ'ব পাৰে। দয়ালুবিলাকে ইমান ভাল, দুখতে সুখতে দয়া কৰে, মৰম কৰে, সহায় কৰে। দয়াটো আমাক লাগে, কাৰণ ঈশ্বৰে দয়া কৰি মৰম কৰি নিজৰ পুত্ৰকে পঠাই দিছে এই পৃথিৱীত। যিশুৱে আমাক যেনেকুৱা দয়া কৰিলে, যিশুৱে আমাক যেনেকুৱা মৰম কৰিলে, আমিও আমাৰ ওচৰ চুবুৰীয়াবিলাকৰ লগত আমি মৰম মিলা প্ৰীতি থাকিব লাগে দেই। দয়ালুবিলাকে ধন্য, কাৰণ তেওঁলোকে দয়া পাব। যিবিলাকে এজন মানুহ মৰম কৰে, দয়া কৰে, তেওঁলোকে দয়া পাব। আজিকালি আমি শুনিবলৈ পাওঁ পৃথিৱীত মানুহবিলাকে অলপতে খং, ৰাগ, কাজিয়া পেচাল, মাৰপিট এনেকুৱা আমি দেখিবলৈ পাওঁ। কিন্তু এনেদৰে আমি কৰিব নালাগে। আমি ঈশ্বৰক ভালদৰে আমি স্তুতি প্ৰশংসা কৰিব লাগে, আৰু ঈশ্বৰৰ বাক্যলৈ আমি মন দিব লাগে। আৰু আমি নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য বুলি কোৱা হৈছে। নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁলোকে ঈশ্বৰক দেখিবলৈ পাব। আৰু মিলনকাৰীবিলাক ধন্য, কাৰণ তেওঁলোকে ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ পাব। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰকৃত সন্তান হ'বলৈ অধিকাৰ আমি পাবলৈ হ'লে আমি মিলনকাৰী হ'ব লাগিব, নম্ৰতা হ'ব লাগিব, আমি শুদ্ধ জীৱন হ'ব লাগিব, ঈশ্বৰক বিচাৰিব লাগিব, বাইবেল কথা আমি জানিব পৰা হ'ব লাগিব, আৰু নিজৰ ওচৰ চুবুৰীয়াবিলাক মৰম কৰিব লাগিব। নিজক যেনেকৈ মৰম কৰে আনজনক তেনেকৈ মৰম, প্ৰেম, মিলা প্ৰীতি থাকিব লাগিব। যিশুৱে এইবিলাককে পাহাৰৰ পৰ্বতৰ ওপৰত এই বহি পেলাই, থিয় হৈ পেলাই এইবিলাক কথা আমাক সকলোকে শিকাইছে। নিজৰ শিষ্যবিলাক শিকাইছে, মানে আমাকে শিকাইছে বুলি আমি ভাবি ল'ব পাৰে। ধন্যবাদ মোৰ ভাই ভনীসকল। বতৰখন অতি ভয়ংকৰ দিন আহিছে। আমি সকলোৰ লগতে আমি নিজৰ বান্ধৱীৰ লগত, নিজৰ ওচৰ চুবুৰীয়াৰ লগত আমি মৰম, প্ৰেম, মিলা প্ৰীতি থাকিব লাগে। আমি ঈশ্বৰৰ বাক্য এই সঠিককৈ আমি দি পেলাই মই ইমানতে ৰাখিছোঁ। এই বাক্যৰ যোগেদি আপোনালোকক ঈশ্বৰে বহুত আশীৰ্বাদ দান কৰক, আৰু এই বাণীৰে আপোনালোকক ঈশ্বৰ স্পৰ্শ কৰক। এই মোৰ প্ৰাৰ্থনা আপোনালোকৰ কাৰণে। এইখিনি সঠিককৈ মই ঈশ্বৰৰ বাক্য দি পেলাই মই ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনালোকক সকলোকে যথেষ্ট ব্লেছ কৰক। থেংক ইউ। ধন্যবাদ।